চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আজি আমি আলোচনা কৰিম মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিষয়ে আজি সেৱা কৰ্তৃপক্ষই ঘোষণা কৰে যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰা হ'ল এতিয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত নহয় আজি সেৱা কৰ্তৃপক্ষই সংবাদ মেলযোগে এই কথা ঘোষণা কৰে তেওঁলোকে কয় যে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষাত পোৱা নম্বৰৰ 40% নম্বৰ কিন্তু এইটো গড় নম্বৰ নহয় প্ৰত্যেকটো বিষয়ত পোৱা নম্বৰৰ 40% প্ৰত্যেকটো বিষয়ত দিয়া হ'ব আৰু দশম শ্ৰেণীৰ গোট পৰীক্ষা আৰু ছয়মাহিলী পৰীক্ষাত পোৱা নম্বৰৰ 40% নম্বৰ আৰু বাকি 20% নম্বৰ দিয়া হ'ব স্কুলৰ ফালৰ পৰা আৰু এনেদৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে এই ফলাফলক লৈ সন্তুষ্ট নহয় তেন্তে তেওঁ বেটাৰমেণ্ট পৰীক্ষা দিব পাৰিব লগতে তেওঁলোকে ঘোষণা কৰে যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰেক্টিকেল আছে তেওঁলোকক মেট্ৰিক পৰীক্ষাত পোৱা নম্বৰৰ 50% নম্বৰ প্ৰেক্টিকেল পৰীক্ষাত পোৱা নম্বৰৰ 30% নম্বৰ আৰু গোট পৰীক্ষা টেষ্ট পৰীক্ষা এছাইনমেণ্ট আদিত পোৱা নম্বৰৰ 10% নম্বৰ আৰু বাকি 10% নম্বৰ দিয়া হ'ব ওপৰত তিনিটাৰ ওপৰত ভিত্তি কৰি মানে তিনিটাত কিমান নম্বৰ পালে তাৰে ওপৰত ভিত্তি কৰি বাকি 10% নম্বৰ দিয়া হ'ব আৰু এনেদৰে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰেক্টিকেল নাই তেওঁলোকৰ বাবে মেট্ৰিক পৰীক্ষাত পোৱা নম্বৰৰ 50% নম্বৰ তাৰপিছত গোট পৰীক্ষা টেষ্ট পৰীক্ষা এছাইনমেণ্ট আদিত পোৱা নম্বৰৰ 40% নম্বৰ আৰু বাকি 10% নম্বৰ দিয়া হ'ব ওপৰ দুটাৰ ওপৰত ভিত্তি কৰি ওপৰ দুটা যিমান শতাংশ নম্বৰ পায় সেই শতাংশ অনুসৰি বাকি 10% নম্বৰ দিয়া হ'ব আৰু এনেদৰে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে এই ফলাফলক লৈ সন্তুষ্ট নহয় তেন্তে সেই ছাত্ৰ বা ছাত্ৰীয়ে বেটাৰমেণ্ট পৰীক্ষা দিব পাৰে লগতে তেওঁলোকে কয় যে যিবোৰ চৰকাৰী চাকৰি মাৰ্কশ্বিটৰ নম্বৰৰ ওপৰত ভিত্তি কৰি দিয়া হয় সেই চৰকাৰী চাকৰিৰ বাবে এই মাৰ্কশ্বিটবোৰ প্ৰযোজ্য নহ'ব যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ জব আৰু টেক নিউজ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব